আমি গৈ আছো তললৈ গুড মৰ্নিং সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু বৰ্তমান বাজিছে 10:20 আৰু 10:20 আজি এটা স্পেচিয়েল ভিডিঅ' আপোনালোকৰ মাজত দেখুৱাবলৈ যত্ন কৰিম এটা সুন্দৰ ঠাই আমাৰ ঘৰৰ পৰা অলপমান আঁতৰলৈ এটা সুন্দৰ ঠাই আছে তো আজি তালৈ গৈ আছোঁ আৰু ঠাইডোখৰ নাম শিৱকুণ্ড হয় আৰু টাইটেল আৰু থাম্বনেল চাই আপোনালোকে নিশ্চয় গম পাইছে যে আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে তো পলম নকৰি বলক আজি ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ হেল্ল' গাইজ হোৱাটছআপ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ মাস্কখন লগাই লৈছোঁ আৰু মাস্কখন লগাই যাত্ৰা আৰম্ভ কৰোঁ বৰ্তমান যিডোখৰ ঠাইত আছোঁ ঠাইডোখৰ নাম হৈছে ৰূপাইবৰী তো ৰূপাইবৰীত বৰ্তমান সময়ত আছোঁ আৰু লগত আছে ধ্ৰুৱদাই মই একেলগে যাম আজি ভিডিঅ'টো কৰিবলৈ আৰু ধ্ৰুৱদায়ো এটা চেনেল খুলিছে তো ধ্ৰুৱদা চেনেলতো ব্লগ আপোনালোকে পাব তো বলক পলম নকৰি আজি যাত্ৰা এতিয়াৰ পৰাই আৰম্ভ কৰোঁ আৰু লগত আপোনালোকে থাকিব ধামাকা কৰিবলৈ যত্ন কৰিম আৰু নিশ্চয় কিবা অলপমান জমনি কৰিবলৈ যত্ন কৰিম চাই থাকিব না তো চাইকেল লৈ পেলাই যাত্ৰা আৰম্ভ কৰি দিছোঁ গৈ আছোঁ লগত আছে ধ্ৰুৱদা আৰু মই গৈ আছোঁ আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ এই ঠাইডোখৰত ভিডিঅ' বনাম আৰু ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াম তো কৰা নাছিলোঁ আজি ইয়াৰ আগতে এটা প্লেন কৰিছিলোঁ প্লেন কৰাৰ পিছতো মই যাবলৈ নোৱাৰিলোঁ অসমত এইটো মোৰ ভুলৰ কাৰণে একচুৱেলি হ'লে তো আজি যাম আজি গৈ পেলাই ভিডিঅ' বনাম আৰু আপোনালোককো দেখুৱাবলৈ যত্ন কৰিম আৰু চাই থাকিব ভিডিঅ'টো শেষলৈ স্কিপ নকৰাকৈ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব থেংক ইউ ছ' মাছ ছাপৰ্ট কৰিব কেছটো কেনেকুৱা মই এইখিনিতে আহি আছিলোঁ আপোনালোকৰ মাজত কথা পাতি ব্লগ কৰি আহি আছিলোঁ তো এগৰাকী বাইদেউ আছিল বাইদেউগৰাকীয়ে অ'কে চাম বুলি কৈ পেলাই কৈছিলে তো তাৰপিছতে মই থেংক ইউ ছ' মাছ বুলি কৈছিলোঁ আৰু ছাপৰ্ট কৰিব বুলি কৈছিলোঁ আৰু একচুৱেলি এনেকৈ মৰম দিলে ভাল লাগে আৰু আশা কৰোঁ আপোনালোকে মৰম দি গৈ থাকিব তো দেখা যাওক কি হয় ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই গৈ ফাইনেলি পাই গ'লোঁ সেই আহঁতগুৰি আৰু আগে আগে ধ্ৰুৱদা গৈ আছে আৰু এইখন যিখন হয় এইখন হৈছে আহঁতগুৰিৰ দৈনিক বজাৰ তো ইয়াতে আহঁতগুৰিৰ দৈনিক বজাৰ মানুহৰ যিবিলাক প্ৰয়োজনীয় সামগ্ৰী হয় প্ৰয়োজনীয় সামগ্ৰীবিলাক ক্ৰয় কৰে আৰু লগতে ক্ৰেতা বিক্ৰেতাৰ মাজত এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হয় আৰু এইখনেই হৈছে আহঁতগুৰিৰ দৈনিক বজাৰ আৰু লগতে আগত আছে এইটো দুৰ্গা মন্দিৰ আহঁতগুৰিৰ চাৰিআলি সাৰ্বজনীন বাৰোৱাৰী ৰভা হৰি মন্দিৰ আৰু ইয়াতে দুৰ্গা পূজা অনুষ্ঠিত হয় শাৰদীয় দুৰ্গোৎসৱ যি হয় শাৰদীয় দুৰ্গোৎসৱ অনুষ্ঠিত হয় আৰু এইটো হৈছে আহঁতগুৰি মেইন চক তো আহঁতগুৰি মেইন চকত আহি উপস্থিত হৈছোঁ আৰু যাম ইয়াৰ পৰা চিধা যাব লাগিব এইটো হৈছে অভাৰব্ৰিজ ফ্লাইঅভাৰ তো ফ্লাইঅভাৰৰ তলত সোমাই গ'লোঁ আৰু ইয়াৰ পৰা আমি চিধা যাব লাগিব চিধা গ'লে হৈ যাব আৰু এইটো হৈছে আহঁতগুৰি মেইন চক আহঁতগুৰি চাৰিআলি বুলি কোৱা হয় এইটো আৰু বলক গৈ থাকোঁ একেলগে যাত্ৰা আৰম্ভ কৰোঁ এটা সুন্দৰ গান শুনি আমাৰ যাত্ৰা ষ্টাৰ্ট কৰি দিওঁ খুব ধুনীয়া ঠাই আহি পাই গৈছোঁ আৰু সেই ঠাইডোখৰতে আহি ৰখি গৈছোঁ আৰু এই ঠাইডোখৰত আহি উপস্থিত হোৱাৰ লগে মনটো কিবা এটা খুব ভাল লাগি গৈছে কিয়নো আমাৰ সকলোৰে হিয়াৰ আমঠু সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱ সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এখন খুব সুন্দৰ সেতু আৰু আমি সকলোৱে জানো যে আহঁতগুৰিতেই নৌকাস্থ হৈছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱ আৰু আমি তেখেতৰ সেই স্মৃতিত নিৰ্মাণ কৰা সেই সেতুখনত বৰ্তমান সময়ত আমি উপস্থিত আছোঁ আৰু সেই সেতুখনৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাই আছোঁ সেই দৃশ্যাংশ আপোনালোকে চাই লওক
তো এখন ফলক আছে, ফলকখন আপোনালোকে নিশ্চয় ধৰিবলৈ পাইছে, সুন্দৰকৈ লিখা আছে চিৰচেনেহী ভাষাজননী আহঁতগুৰি আঞ্চলিক শাখা সাহিত্য সভাৰ সৌজন্যত দীননাথ বেজবৰুৱাই নৌকাবন্ধা দলঙৰ অৱস্থানে আহঁতগুৰি ঘাট সেই লক্ষ্মীনাথ বেজবৰুৱা সেতু। আৰু এই ঠাইখিনি কিয় লক্ষ্মীনাথ বেজবৰুৱা সেতু বুলি কোৱা হয় তাক ইয়াত সুন্দৰভাৱে লিখি থোৱা আছে। আৰু চাই লওক, এইখনেই হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সেতু, যিখন কপিলী নদীৰ ওপৰত আছে। আৰু আহঁতগুৰিৰ পৰা শিৱকুণ্ডলৈ যোৱা যিটো ৰাস্তা, আহঁতগুৰিৰ পৰা শিৱকুণ্ডলৈ যোৱা যিটো ৰাস্তা, সেই ৰাস্তাতে আপোনালোকে এই দলংখন পাব। যিহেতুকে বৰ্তমান ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সেতুৰ ওপৰত আছোঁ, তো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সেতুৰ পৰা এটা 360 ভিউ চাই লওক। গাইজ ফাইনেলি বেলতলা চাৰিআলি পাই গ'লোহি। আৰু বেলতলা চাৰিআলিৰ পৰা বেছি দূৰ নাই আমাৰ ডেষ্টিনেশ্যন, আৰু অলপমান গ'লে আমাৰ ডেষ্টিনেশ্যন পাই যাম। আৰু ভোকো লাগিছে, বহুত ভোক লাগিছে, কিবা এটা খাবও লাগিব। ইয়াকো কওঁ কি খায়, তো সুধি লওঁ। আৰু একচুৱেলি ক'ব লাগিব, ইয়াৰ আগত যিখিনি ৰাস্তা আমি পাৰ হৈ আহিছিলোঁ তাৰে ৰাস্তাটো যথেষ্ট বেয়া আছিল। আৰু এইখিনি অঞ্চল, যিটো অঞ্চলত আমি বৰ্তমান উপস্থিত আছোঁ, যিটো এৰিয়াত আমি বৰ্তমান উপস্থিত আছোঁ, এৰিয়াটো খুব সুন্দৰ এটা ৰাস্তা। আৰু আশা কৰোঁ ইয়াৰ পিছত আৰু ধুনীয়া ধুনীয়া বিউটিফুল মুমেণ্ট, বিউটিফুল প্লেচ আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম, আৰু হয়তো দেখিবলৈ পাম, যিহেতুকে গুগল মেপত দেখাই আছে ইয়াৰ আগত আমছৈ টি গাৰ্ডেন আছে বুলি। গতিকে চাহ বাগিচাৰো কিছুমান দৃশ্যাংশ হয়তো দেখিবলৈ পাম, আৰু আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম। তো ভিডিঅ'টো শেষলৈ আপোনালোকে চাই গৈ থাকক, আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো ফ্ৰেণ্ডছ, ফাইনেলি আমছৈ টি গাৰ্ডেন, আমছৈ চাহ বাগিচা পাই গ'লোঁ। আৰু একচুৱেলি এনেকুৱা এটা ফিল হৈছে, যেতিয়া মই ফাৰ্ষ্ট যোৰহাট গৈ আছিলোঁ, যোৰহাট যাওঁতে যিমান এটা ধুনীয়া ফিল, তো সেনেকুৱা এটা ফিল মোৰ বৰ্তমান হৈ আছে। চাই লওক না, ইমান এটা সুন্দৰ দৃশ্য আমছৈ চাহ বাগিচাৰ। এনেকুৱা লাগিছে কেমেৰাটো বন্ধই নকৰিম, খালি দেখাই গৈ থাকিম। চাই লওক। প্লেচটুকুৰা ইমান মজা ন, মানে কি ক'ম, বুজাব নোৱাৰি, খুব সুন্দৰ এটুকুৰা প্লেচ। তো এনেকুৱা লাগিছে যেন মই উজনি অসমৰ পিনে গৈ আছোঁ, আপাৰ আছামৰ পিনে গৈ আছোঁ। আৰু খুব ফেভৰেট ঠাই হয় মোৰ আপাৰ আছাম, যোৰহাট হওক, শিৱসাগৰ হওক, ঠাইবিলাক মোৰ ফেভৰেট হয়। কিন্তু মই ফাৰ্ষ্ট টাইম আহিছোঁ শিৱকুণ্ড, এইটো ৰাস্তাত মই ফাৰ্ষ্ট টাইম আহিছোঁ। বাট এনেকুৱা লাগিছে যেন মই আপাৰ আছাম ছাইডলৈ গৈ আছোঁ, যোৰহাট বা গোলাঘাট এনেকুৱা ঠাইলৈ মই গৈ আছোঁ, এনেকুৱা ফিল হৈছে। মই ভাবা নাছিলোঁ আমাৰ মৰিগাঁৱত, আমাৰ মিডল আছামতো ইমান ধুনীয়া এডোখৰা যে ঠাই আছে, মই এইটো কথা ভবা নাছিলোঁ। তো বহুত ভাল লাগিছে চাই গৈ থাকক আপোনালোকেও শেষলৈ, নিজেও এনজয় কৰিম, আপোনালোকেও এনজয় দিবলৈ যত্ন কৰিম। জাগাটো ইমান ধুনীয়া হয় যে কি ক'ম, ক'ব নোৱাৰি, ক'বলৈ ভাষা নাই। ইমান একদম এটা ধুনীয়া প্লেচৰ মাজেদি এতিয়া বৰ্তমান গৈ আছোঁ, ইমান এটা ধুনীয়া ৰাস্তা, যিটো মানে ক'ব লাগিব খুব মানে পৰিষ্কাৰটো ইমান ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে। আপুনি ৰাস্তাত এটা গছৰ পাত আপুনি নাপায়, ইমান সুন্দৰকৈ তেওঁলোকে পৰিষ্কাৰ কৰি ৰাখিছে। আৰু ট্ৰাক এখন আহি আছে, আৰু ক'ব লাগিব মানে ইমান ধুনীয়া প্লেচ, ইয়াৰ আগলৈ হয়তো আৰু ধুনীয়া প্লেচ আমি পাম, মানে বুজাব নোৱাৰি। আৰু তো চাই গৈ থাকক। But now, yeah, make all the demons quiet, yeah. We were built to thrive, yeah. I think that we've all had enough. What keeps you up at night, yeah. Make all the demons quiet, yeah. We were built to thrive, yeah. I think that we've all had enough. Oh, yeah, I think that we've all had enough. Sick of dealing with the old plan. They know that we're calling it wrong. You got me like, oh
make all the demons quiet, yeah. We were built to thrive, yeah. I think that we've all had enough. What keeps you up at night, yeah. Make all the demons quiet, yeah. We were built to thrive, yeah. I think that we've all had enough. Oh, yeah, I think that we've all had enough. Sick of dealing with the old plan. They know that we're calling it wrong. You got me like, oh, yeah, I think that we've all had enough. Sick of dealing with the old plan. They know that we're calling it wrong. যিহেতুকে শিৱকুণ্ড আহিছোঁ তো বন্তি গছটো দিব লাগিব ইয়াতে বাইদেউতাৰ পৰাই আমি বন্তি চাকি গোটেইখিনি লৈ লৈছোঁ আৰু ইয়াতে সুন্দৰকৈ ব্যৱস্থা আছে ইয়াতে দোকানসমূহ আছে আপোনালোকে যদি আহে কোনো ধৰণৰ মানে সমস্যাৰ সন্মুখীন নহয় যদিও আপোনালোকে বন্তি চাকি আনিবলৈ পাহৰি যায় ইয়াতে ব্যৱস্থা আছে আপোনালোকে লৈ ল'ব পাৰিব তো বলক ওপৰলৈ উঠি যাওঁ বন্তি চাকিও জ্বলাওঁ তো ফ্ৰেণ্ডছ ফাইনেলি শিৱ মন্দিৰ দৰ্শন কৰিলোঁ আৰু যিটো শব্দ একচুৱেলি আপোনালোকে হয়তো মোৰ মাতটো শুনা নাপাব পাৰে এটা শব্দ খুব সুন্দৰ শব্দ জলপ্ৰপাতৰ শব্দ আহি আছে তো জলপ্ৰপাতটো আপোনালোকে চাই লওক যিহেতুকে সেইটো চাবলৈ মৰিগাঁৱৰ পৰা নগাঁৱলৈ চাইকেল লৈ আহিছোঁ গতিকে সেই দৃশ্যটোতো অবভিয়াছলি চাবই লাগিব গতিকে সেই দৃশ্যটো চাই লওক তো এইটো হৈছে সেই জলপ্ৰপাতটো শিৱকুণ্ডৰ সেই জলপ্ৰপাতটো যিটো পানী বৰ্তমান এনেদৰে এটা একদম খুব ধুনীয়া এনেকুৱা পৰিৱেশ যে গা ধুবলৈ মন গৈছে গা ধু লাগি গৈছে আৰু জীৱনত প্ৰথমবাৰ দেখা পাইছোঁ এই দৃশ্যটো আৰু এই জলপ্ৰপাতটো জীৱনত প্ৰথমবাৰ দেখা পাইছোঁ আৰু চাওঁ পানীটো বহুত বিৰাট ঠাণ্ডা হয় আৰু বহুত ভাল লাগিছে একচুৱেলি নামি দিছোঁ পানীটোত আৰু ভাল লাগিছে আৰু মনটো খুব পবিত্ৰ লাগি গৈছে কিয়নো মহাদেৱ শিৱকুণ্ড যিহেতুকে শিৱকুণ্ডত আহি আজি এনেদৰে পানী চুইছোঁ আৰু বহুত ভাল লাগিছে আপোনালোককো অলপমান পানী দি দিছোঁ তো আপোনালোকে এয়া হৈছে মহাদেৱ শিৱকুণ্ডৰ পবিত্ৰ জল তো বলক এতিয়া আৰু ওপৰলৈ আৰু এটা দৃশ্যাংশ আছে জলপ্ৰপাতটোতো তাকো চাবলৈ যত্ন কৰোঁ ফ্ৰেণ্ডছ আৰু অলপমান ওপৰলৈ আহি আছোঁ আৰু এই জলপ্ৰপাতটো একচুৱেলি ক'ৰ পৰা ওলাইছে তাক আমি অলপমান চাম বুলি ভাবিছোঁ আৰু এইখিনি একচুৱেলি বহুত ঘন জংঘল হয় তো ঘন জংঘলৰ মাজে মাজে আমি আহি আছোঁ আৰু অলপমান ওপৰলৈ আৰু ৰাস্তাটো আপোনালোকে চাব পাৰে ৰাস্তাটো এইটো হৈছে সেই ৰাস্তাটো যথেষ্ট উখুৰা মুখুৰা হয় আৰু আপোনালোকে পানী শব্দ নিশ্চয় শুনা পাই আছে পানী শব্দ শুনি আছে তো আৰু অলপ ওপৰলৈ আমি যাওঁ দেখা যাওক যিহেতুকে আহিছোঁ চাই যাম তো ফাইনেলি এডোখৰ ঠাই পাইছোঁ আৰু শিলৰ মাজেদি আহি আছোঁ আৰু চাওঁ দেখা যাওক এটা খুব ধুনীয়া ভিউ আপোনালোকক দেখাবলৈ যত্ন কৰিম পৰি গৈছোঁ চেছ বোকাত পৰি গ'লোঁ তো এইটো ভিউ আপোনালোকে এবাৰ চাই লওক গোলাপৰু মোৰ হাপাহি শেৱালিৰ সুবাসু আলহী তো ফ্ৰেণ্ডছ ফাইনেলি ওপৰ পাই গ'লোঁ আৰু ওপৰৰ পৰা অলপমান দৃশ্যাংশ আপোনালোকক দেখালোঁ
আৰু বলক আৰু অলপমান ওপৰলৈ যাওঁ আৰু ইয়াৰ পৰা তললৈ যামগৈ আৰু পাহাৰ বগোৱা এইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আৰু প্ৰথমবাৰ এনেকৈ পাহাৰ বগাইছোঁ আৰু ভয়ো লাগিছে হয়তো কৰিবও পাৰোঁ তথাপিতো নামি ভালদৰে চাই চিতি তো ফাইনেলি পাই গ'লোহি জলপ্ৰপাতটো আৰু ইয়াৰ পৰা হয়তো আৰু বহুত দূৰ আছে তাৰ পৰা জলপ্ৰপাতটো ওলাইছে আৰু নাযাওঁ আগলৈ ইয়াতে আজি যাত্ৰা ইমানতে সামৰণি মাৰিছোঁ তো চাই থাকক ভিডিঅ'টো শেষলৈ কি হয় ইয়াৰ পৰা নামি যাম আৰু তো ফ্ৰেণ্ডছ সেইটোৱে সেই জলপ্ৰপাতটো আৰু জলপ্ৰপাতটোৰ পৰা আপোনালোকে হয়তো মোৰ চাউণ্ডটো শুনা নাই বাট ইয়াত আহি এটা খুব বঢ়িয়া ফিল হৈছে আৰু ক'ব লাগিব আই লাভ দিছ আৰু বহুত ভাল লাগিছে আৰু আপোনালোকেও লাইক এটা কৰি যাব ব্লগটো প্লিজ মই এই ব্লগটোত এটা লাইক আপোনালোকৰ পৰা বিচাৰিছোঁ প্লিজ আপোনালোকে লাইক কৰি যাব এনেই গৈ আছোঁ তললৈ আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাই জনাব বহুত কষ্ট হৈছে যিহেতুকে মৰিগাঁৱৰ পৰা আহিছোঁ চাইকেল লৈ আহিছোঁ আৰু যথেষ্ট দূৰ আৰু ইমান দূৰ ৰাস্তা পাৰ হৈ আহিছোঁ আপোনালোকৰ বাবে একমাত্ৰ সম্ভৱ হৈ উঠিছে আৰু আশা কৰোঁ আপোনালোকে আৰু মৰম দি যাব আৰু যি আমাৰ দ্য এণ্ডিং জাৰ্নিজ ফেমিলিটোৱে আগুৱাই যোৱাত যথেষ্টখিনি সহায় কৰিব তাৰ বাবে মই আপোনালোকৰ ওচৰত প্ৰণাম জনাইছোঁ যাতে আপোনালোকে আৰু অলপমান আগুৱাই যোৱাত সহায় কৰে আৰু আজি এইখিনি আহিছোঁ ইয়াৰ পিছত আৰু ভাল জেগা আপোনালোকক দেখাই যাবলৈ যত্ন কৰিম গতিকে আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব আৰু আপোনালোকে যথেষ্টখিনি মৰম দিব বুলি মই আশা ৰাখিছোঁ আৰু ৰ'দটো পৰিছে গতিকে ভিডিঅ'টো ইমান এটা ঠিক হোৱা নাই তো বলক কিবা এটা খাই লওঁগৈ তো ফ্ৰেণ্ডছ ফাইনেলি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি দিব যাতে আৰু ভাল ভাল ব্লগ আপোনালোকৰ মাজত আগবঢ়াই দিব পাৰোঁ আৰু যদি ভিডিঅ'টো চাই বেয়া পাইছে তথাপিও গৈ পেলাই আপোনালোকে কমেণ্ট বক্সত জনাব যাতে মই আগলৈ আৰু ভিডিঅ'বোৰ ভাল কৰিবলৈ যত্ন কৰিব পাৰোঁ গতিকে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ টিল দেন টাটা বাই বাই